নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক ওয়েলকাম কৰিম আমাৰ চেনেলটোলৈ জুৱেলাৰী ফেশ্বন ইনফোলৈ। আৰু আজি আপোনালোকৰ ওচৰলৈ আমি নতুন নতুন জুৱেলাৰী লৈ আনিছোঁ। আৰু আজি আমি আপোনালোকক লগ কৰোৱাম উষা জুৱেলাৰ্ছৰ অনাৰ পৱন বৰ্মা। তেওঁৰ সৈতে আমি কিছুমান কথা বাৰ্তা লাভ কৰিম। তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বস্তুবোৰৰ বিশেষ কথা। আৰু যদিহে আপুনি আমাৰ পেজটোলৈ নতুনকৈ আহিছে তেনেহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনডাল প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই যায়। তো ব'লক আহক, দেৰি নকৰাকৈ আমি আগলৈ যাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। তেনেহ'লে আহক, আমি দেৰি নকৰোঁ, আগবাঢ়ি যাওঁ। আহক বন্ধুসকল, আমি এতিয়া আপোনালোকক ইন্ট্ৰডিউচ কৰাম উষা জুৱেলাৰ্ছৰ অনাৰ পৱন বৰ্মা আৰু বিশাল বৰ্মা। দুইজনে আমাৰ লগত আছে আজি। প্ৰথমতে আপোনালোক দুজনক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ, জুৱেলাৰী ফেশ্বন ইনফোলৈ। আজি আমি কিবা নতুন জুৱেলাৰী অহা বুলি খবৰ দিয়া হৈছিলে, তো গতিকে আজি আপোনালোকৰ দ্বাৰা আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে নতুন কি জুৱেলাৰী আছে যিটো আমাৰ দৰ্শকসকলে পচন্দ কৰে বা তেওঁলোকৰ বাবে আহিছে। তো আহক, এতিয়া দেৰি নকৰাকৈ আমি বস্তুখিনি চাবলৈ চেষ্টা কৰিম। আমি প্ৰথমে চবকে মই নমস্কাৰ জনালোঁ। মোৰ নাম পৱন বৰ্মা, আমি উষা জুৱেলাৰ্ছৰ অনাৰ। আৰু তেওঁ নমস্কাৰ বন্ধুসকলৰ, মোৰ নাম বিশাল বৰ্মা, আমি উষা জুৱেলাৰ্ছৰ অনাৰ। আজি আপোনালোকক নতুন নতুন ব্ৰাইডাল ছেটবিলাক দেখাম। এতিয়া আমি আৰম্ভ কৰিম আপোনালোকক চাব। এতিয়া নতুন ব্ৰাইডাল ছেট লৈ আনিছোঁ। আজি আমাৰ নতুন কালেকশ্যনো আহিছে, কিছুমান নতুন কালেকশ্যনো আমি দেখাম। কেলৈ যে এতিয়া নৱেম্বৰ ডিচেম্বৰত মানুহে বিয়া ছিজন ষ্টাৰ্ট হৈ যায়। বিয়া ছিজন ষ্টাৰ্ট হোৱাৰ পিছত আপোনাৰ বহুত মানুহে এনে আপোনাৰ ৰেডিমেড আনিবলৈ লৈ যাবলৈ বিচাৰে। ৰেডিমেড ইয়াত হলমাৰ্কৰ চব বস্তু আপুনি পাই যাব। 22 কেৰেটৰ হলমাৰ্কৰ বস্তু পাব ইয়াত। আৰু আমাৰ ডিজাইনো বহুত বেলেগ বেলেগ আছে। আমাৰ ইয়াত মেনুফেকচাৰ আপোনাৰ কলকাতাত হয়, দিল্লীতো হয়, মুম্বাইতো হয়, চব ঠাইত আপোনাৰ মেনুফেকচাৰিং আছে, হাব আছে, তেনেকৈ আছে। আৰু এতিয়া আমি আপোনাক দেখুৱাবলৈ বিচাৰি আছোঁ। এটা আপুনি ছেট চাই লওক। মই দেখুৱাম আপোনাক। ঠিক আছে বন্ধুসকল, এতিয়া তেওঁ আমাক দেখাব আজি নেকলেছ দেখাব আৰু ব্ৰাইডেল ছেট। ঠিক আছে, এতিয়া মই মোৰ কেমেৰামেনৰ সতীৰ্থক দেখাবলৈ ক'ম। এইটো চাইছে আপুনি, খুব ধুনীয়া ডিজাইন। এতিয়া মই পৱন বৰ্মা ডাঙৰীয়া ক'ম, ইয়াৰ বিষয়লৈ অকণমান আমাৰ দৰ্শকসকলক জনাব নেকি? এইটো আমাৰ নেক পিচ হয়, নেকলেছ হয়। এইটো শ্বৰ্ট নেকলেছ হয়, এইটো লং নহয়, এইটো শ্বৰ্ট নেকলেছ হয়। আৰু বহুত ধুনীয়া ডিজাইনত আছে। এইটো আপোনাৰ ফেঞ্চি টাইপৰ ডিজাইনত আছে, ব্ৰাইডেল ছেট হয়। ইয়াৰ লগত আপোনাৰ নেকলেছ, ফুলি, আঙুঠি, খাৰু, বেংগলছ এইবিলাক চব আপুনি পাই যাব। টোটেল আপুনি বস্তু পাব, টোটেল আপোনাৰ হলমাৰ্কৰ পাব এইবিলাক বস্তু। আৰু আঙুঠিও বহুত ধুনীয়া ধুনীয়া আপোনাৰ ফিনিচিঙত আছে। নেকলেছটো আপোনাৰ বহুত ধুনীয়া ফিনিচিঙত হ'ব। নেকলেছটো আপোনাৰ বহুত ধুনীয়া ফিনিচিঙত আহিব। এইটো ফেঞ্চি ডিজাইনত আপোনাৰ নেকলেছ আহি যাব। আৰু ইয়াৰ লগত আপোনাৰ ফুলি আহিব। এইটো আপোনাৰ 22 কেৰেটৰ, একদম টোটেল 22 কেৰেটৰ পিয়ৰ আপোনাৰ হলমাৰ্কিং ষ্টাম্প দিয়া আছে। এইবিলাকৰ আপুনি পাৰচেছ কৰিব পাৰে। আৰু কেতিয়াও যেতিয়া আপোনাৰ পাৰচেছ কৰোঁতে এটা সুবিধা থাকে যে আপুনি পিছতো আপুনি এক্সচেঞ্জ ভেলুটো ইয়াৰ ভালেমান পাই যায়। সেইটো নহয় যে আপুনি আজি লৈ গ'ল বা 5 বছৰ পিছত যেতিয়া আপুনি এক্সচেঞ্জ কৰিব, ৰিটাৰ্ণ কৰিব, তেতিয়াহ'লে ভেলুটো কম হৈ যায়। কমটি নহয়, যিটো ৰেট থাকিব, কাৰেণ্ট ৰেটটোতো থাকিব, সেইটোৰ ওপৰতে আপোনাৰ এক্সচেঞ্জটো হৈ থাকে বস্তুটো। তেনেকৈ এইটো আছে, আমাৰ শ্বৰ্ট নেকলেছ আছে। আৰু তেনেকৈ আছে আমাৰ ওচৰত। এইটো হৈ গ'ল আপোনাৰ, এইটো আপুনি চাব পাৰে। এইটো হৈ গ'ল আপোনাৰ লং ছেট। এইটো কমচে কম 3 তোলা ওচৰা-ওচৰি আহি যাব। 36 গ্ৰামছ, 30 গ্ৰামছ তেনেকৈ আপোনাৰ বনে এইবিলাক। আৰু বহুত ধুনীয়া ছেট, এইটো লং ছেট বুলি কোৱা হয়। আৰু যেতিয়া আপুনি পিন্ধিব বস্তুটো বহুত বহুত ভাল লাগিব এনেকুৱা বস্তু। আৰু আচ্ছা, ইয়াতে মই এটা কথা জানিব বিচাৰিম, এইডাল খাৰু যিডাল মই খুব নতুন দেখিছোঁ, আজি ফাৰ্ষ্ট টাইম দেখিছোঁ বুলিয়ে ক'ব লাগিব। এই খাৰুডালক কি বুলি কোৱা হয়? এইটো আপুনি পলা বুলি কোৱা, আপোনাৰ পলা বুলি কোৱা হয়। পলা হয়, ৰেড পলা হয়।
ইয়াৰ ৰেড পোলাৰ ওপৰত আপোনাৰ এইটো সোণৰ ডিজাইন কৰা আছে মুখ লগোৱা আছে এইটো বহুত আজিকালি মানে বিহাৰী মানুহ বঙালী মানুহ তেনেকৈ পিন্ধি থাকে বস্তু বহুত ধুনীয়া লাগে এনেকুৱা বস্তু ৰেড পোলা বুলি কোৱা হয় আজিকালি চবে মানুহে পিন্ধি আছে তেনেকৈ ৰেড পোলা দেখোঁতে বহুত ভাল লাগে ৰঙা নিচিনা আছে এইটো আৰু ইয়াত আপোনাৰ পূৰা আপোনাৰ টোটেল 22 কেৰেটৰ সোণ লগোৱা আছে এইটো আপোনাৰ ৰেড পোলা বুলি কোৱা হয় আচ্ছা এতিয়া মই আৰু এটা কুৱেশ্যন কৰিব বিচাৰোঁ আজিকালি দেখিবলৈ পোৱা গৈছে বহুত এনেকুৱা সোণাৰী দোকান আছে যিবিলাকত আপোনাৰ হলমাৰ্ক বুলি কৈ কেনে জুৱেলাৰী চেল কৰি দিয়া হয় তাৰপিছত যেতিয়া এক্সচেঞ্জ কৰিবলৈ যায় তেওঁলোকে কয় এইটো পিয়'ৰ গ'ল্ড নহয় তো এতিয়া এই গ'ল্ডটো আপুনি যিটো আমাক দেখাই আছে ছেটটো এইটো আমি পিয়'ৰ গ'ল্ড বুলি কেনেকৈ জানিব পাৰিম এইটো আপোনাৰ যিটো ছেটটো আছে ন এইটো পিয়'ৰ গ'ল্ড চক আগত কি আছিলে আগত জেনেৰেল বনোৱা আছিলে বস্তুটো জেনেৰেল হ'লে এতিয়া মানুহে বহুত মানুহে এক্সচেঞ্জ কৰিবলৈ বস্তু লোৱা নাই তাত আমি পিয়'ৰিটি টেষ্ট কৰি দিওঁ কিমান কি আছে তাত পিয়'ৰিটি তাৰপিছতে আমি এক্সচেঞ্জ কৰোঁ কিছুমান মানুহে আপোনাৰ 20% 25% 30% 40% লৈকে গুচি যায় তাত আৰু আজিকালি এইবিলাক বস্তু হৈ গ'ল আপোনাৰ হলমাৰ্কৰ বস্তু 22 কেৰেটৰ ইয়াত আমাৰ চব ষ্টাম্প থাকে ইয়াতো আমাৰ ষ্টাম্প থাকিব যেতিয়া আপুনি বস্তুটো লৈ আনক যেতিয়ালৈকে আপোনাৰ ওচৰত এইটো বস্তু থাকিব এইটো ষ্টাম্প থাকিব মই অলপ ষ্টাম্পটো অকণমান ষ্টাম্পটো জুম কৰিব ইয়াত এটা ষ্টাম্প আছে হলমাৰ্কৰ ষ্টাম্প ইয়াতে আছে আপোনাৰ 22K916 ইউজে লিখা আছে এইটো ইউজে মিনছ আপোনাৰ ক'ৰ পৰা আপুনি লৈছে তাৰ ষ্টাম্প হ'ব ইয়াত এটা ট্ৰেংগুলাৰ চাইন থাকিব এইটো হৈ গ'ল BIS-ৰ 22K আছে 916 লিখা আছে এইবিলাক আপোনাৰ হৈ গ'ল শুদ্ধতা মিনছ আপোনাৰ পিয়'ৰিটি ইয়াত 22 কেৰেটৰ আছে এইটো যেতিয়া আপুনি এক্সচেঞ্জ কৰক যিটো চলিড মূল্য থাকিব ইয়াৰ ওপৰতে আপোনাৰ এক্সচেঞ্জ হৈ যাব বস্তুটো হয় বন্ধুসকল এতিয়া আমি খুব ভাল কথা এটা জানিব পাৰিলোঁ আপোনালোকে জুৱেলাৰী যেতিয়া ক্ৰয় কৰে যেতিয়া কিনে তেতিয়া বস্তুটো খুব ভালকৈ চাই লোৱাটো নিজৰ কৰ্তব্য থাকে আৰু এতিয়া আমাক বস্তুটো দেখালে কেনেকৈ আমি পিয়'ৰ গ'ল্ড বুলি জানিব পাৰিম আৰু যিটো আমাক দেখুওৱা হ'ল এতিয়া 22 কেৰেটৰ যিটো হল মাৰ্কিং ষ্টাম্প বুলি কোৱা হয় আৰু যিটো তেওঁলোকৰ দোকানৰ লগটো দিয়া আছে তো আমি ইয়াত জানিব পাৰিছোঁ যে বস্তুটো 22 কেৰেটৰ হল মাৰ্কৰ আৰু মই আপোনাক এটা ছেট দেখুৱাবলৈ বিচাৰিছোঁ হয় এইটো চাওক আপোনাৰ এইটো বহুত ধুনীয়া ছেট হয় ব্ৰাইডাল ছেট হয় এইটো আপোনাৰ ব্ৰাইডাল ছেট আছিলে আগত যিটো দেখুৱাইছিলোঁ এইটো আপোনাৰ পূৰা ব্ৰাইডাল ছেট হয় এইটো আপোনাৰ পাৰ্চেছ কৰিব পাৰে 25 to 30 গ্ৰামছৰ আহিব ৰাণী হাৰ বুলি কোৱা হয় এইটো ৰাণী হাৰ হৈ গ'ল নেকলেছ এই ফুলি হৈ গ'ল ইয়েৰিং আৰু আঙুঠিটো বহুত ধুনীয়া আছে আঙুঠি আপুনি চাই ল'ব পাৰে খুব ধুনীয়া মেচিঙত আহিব আৰু ইয়াত আপোনাৰ খাৰু আহি যাব যদি কোনোবাক আপোনাৰ অকল লং ছেটটো লাগে ৰাণী হাৰটোৱে লাগে ইয়েৰিং নালাগে তেতিয়াহ'লে আমি ইয়েৰিং নিদিওঁ যদি কয় যে মোক ইয়েৰিং লগতে ইয়েৰিং লাগিব তেতিয়াই মই আপোনাৰ ইয়েৰিংটো দিওঁ আৰু যদি অকল লং ছেটটো লাগে তেতিয়াহ'লে মই অকল লং ছেট দিওঁ আঙুঠি হ'লে আঙুঠি দিওঁ আৰু এনেকুৱা আপোনাৰ এইটো হৈ গ'ল আপোনাৰ যিটো খাৰু আছে তলত ব্ৰঞ্জ দিয়া খাৰু হয় আপুনি টোটেল আপোনাৰ গ'ল্ডত যদি লাগে আপুনি টোটেল গ'ল্ডৰ পাই যাব আচ্ছা এতিয়া এই বস্তুটো এইটো যিটো ক'লে খাৰুডাল আপোনাৰ যিটো তলত ব্ৰঞ্জ আছে বুলি ক'লে ব্ৰঞ্জ থকা এইটো তাৰমানে হলমাৰ্ক নেকি নহয় এইটো আপোনাৰ হলমাৰ্কৰ নহয় এইটো কেলে এইটো অকল ইয়াত অলপ আমাৰ এটা ষ্টাম্প দিয়া থাকে কিন্তু তলত যিটো ব্ৰঞ্জৰ খাৰুটো আহে এইটো আপোনাৰ হলমাৰ্কত নাহে বাদ বাকী যিমান আছে চব আপুনি হলমাৰ্কৰ পাই যাব আৰু এটা আপোনাক দেখুৱাবলৈ বিচাৰি আছোঁ মই এইটো বস্তুটো আপুনি চাই লওক এইটোৰ তলত মেটেল দিয়া আছে আপোনাক মই দেখুৱাই দিছোঁ বাৰু এইটোৰ তলত মেটেল দিয়া আছে 4-5 গ্ৰামত আহি যায় এইটো 4 গ্ৰাম 920 মিলি ৱেট আছে এইটো আপোনাৰ হলমাৰ্কত হ'ব কেলে যে ইয়াৰ তলত মেটেল আছে ওপৰত আপোনাৰ এইটো ফল্ডিং চিষ্টেম হয় খুলি যাব পাৰে এইটো আপোনাৰ হলমাৰ্ক হয় এনেকুৱা যদি আপোনাৰ লাগে এনেকুৱা আপোনাৰ হলমাৰ্কত পাই যাব আৰু এইটো হৈ গ'ল আপোনাৰ তলত ব্ৰঞ্জ দিয়া আছে তলত ব্ৰঞ্জ কাৰণে গভৰ্ণমেণ্টে যিটো আমাৰ BIS অফিচৰ সেইটো চাৰ্টিফাই নকৰে সেইকাৰণে ইয়াত আপোনাৰ হলমাৰ্কিং দিয়া নাই আৰু ইয়াত আপোনাৰ হলমাৰ্কিং দিয়া আছে কেলে যে ফল্ডিং চিষ্টেম আছে যদি আপোনাৰ পিয়'ৰ গ'ল্ডৰ থাকে পিয়'ৰ মিনছ 22 কেৰেটৰ আপোনাৰ 25 গ্ৰাম বা 30 গ্ৰামত তেনেকৈ লৈছে বা 20 গ্ৰামৰ লৈছে তেতিয়াহ'লে আপোনাৰ হলমাৰ্কিং পূৰা 100% হলমাৰ্কিং আহিব আৰু ইয়াত আপোনাৰ 3 গ্ৰাম 4 গ্ৰাম 2 গ্ৰামতে এনেকৈ বনি যায় সেইকাৰণে অলপ ওপৰ অকল লেয়াৰটোৱে সোণৰ থাকে তলতো ব্ৰঞ্জে থাকে সেইকাৰণে আপোনাৰ তাত ইয়াত হলমাৰ্কিং নাহে ইয়াত হলমাৰ্কিং আপোনাৰ ষ্টাম্পটো দিয়া আছে ইয়াত আপোনাৰ হলমাৰ্কিং দিয়া আছে বা আপুনি পিয়'ৰ আপুনি লয় তাতো আপোনাৰ হলমাৰ্কিং দিয়া থাকিব হয় বন্ধুসকল চালে আপোনালোকে খাৰু ডিজাইনেবল বহুত আছে এটা আপোনাৰ যিটো দেখুৱালে ব্ৰঞ্জত দেখুৱালে যিটো তলত মেটেল বুলি কোৱা হয় এইটো ব্ৰঞ্জ দিয়া আছে ওপৰৰ লেয়াৰটোহে খালী সোণ আপোনালোকে ক্ৰয় কৰাৰ আগত এই বস্তুটো খুব ভালকৈ জানি ল'ব
যে বস্তুটো হলমাৰ্কৰ হয়নে তলত মেটেল মানে ব্ৰঞ্জ বা মেটেল দিয়া আছে আহক আমি আৰু বেলেগ কি দেখুৱাই তেওঁৰ পৰা আমি চাব বিচাৰিম এতিয়া মই আপোনাক দেখুৱাম এইটো ডাবল ইয়াতে লকেট আছে এইটো আপোনাৰ ব্ৰাইডাল সেট হয় ইয়াত ডাবল লকেট আছে এইটো ইয়াত এটা লকেট আছে সৰুকে ইয়াত এটা ডাঙৰকে লকেট আছে ইয়াৰ আঙুঠি আহি যাব খাৰু আহি যাব ইয়াৰিংছ আহি যাব এইটোও বহুত ভাল লাগিব 25 গ্ৰাম 30 গ্ৰাম ভিতৰত আপোনাৰ ওলাই যায় তেনেকৈ আৰু এইবিলাক বস্তু আপোনাৰ হৈ গ'ল চব মইতো আগতে ক'লো এইবিলাক চব হলমাৰ্কৰ হয় যেতিয়া আপুনি বস্তু লৈ যাওক বহুত ভাল থাকিব যেতিয়া আপুনি এইবিলাক বস্তু মানুহে কেলৈ লয় 22 কেৰেটৰ সোণৰ বস্তু সেইকাৰণে যদি ভগৱান নকৰক পিছত যদি কিবা এটা বিপদ আহিলে এইটো সোণৰ বস্তু তাৰ ৰক্ষা কৰিব পাৰে বা বেংকত দিলে পইচা পাব পাৰে আমাৰ ইয়াত আহিলে পইচা পাব পাৰে মানে 100% পইচা পাব তাত আপোনাৰ ইয়াত পইচাটো আপোনাৰ মাইনাছ হৈ নাযায় যেটো থাকিব কাৰেণ্ট ৰেটটো ইয়াৰ ওপৰতে আপোনাৰ পইচাটো পাই যাব সেইকাৰণে আজিকালি মানুহে বহুত হলমাৰ্কৰ বস্তু লৈ আছে আৰু হলমাৰ্কটো লোৱাটোৱে বেছি ভাল মোৰ হিচাপত এইটো আপোনাৰ এটা হৈ গৈছে এটা আপোনাৰ এইটো মই আগত দেখাইছিলোঁ আপোনাৰ এইটো আছিলে এটা এইটো ৰাউণ্ড নেক বুলি কোৱা হয় খুব ধুনীয়া ডিজাইন দেই এইটো আপোনাৰ ৰাউণ্ড নেক হয় এইটো বহুত ভাল লাগিব এইটো আপোনাৰ 20 গ্ৰাম ওচৰ আহি যাব আমাৰ ওচৰত 15 গ্ৰাম 20 গ্ৰাম তেনেকৈ আপোনাৰ পাই যাব 12 গ্ৰামতো পাই যাব 11 গ্ৰামতো পাই যাব তেনেকৈ সেট আপোনাৰ শৰ্ট সেট তেনেকৈ আপুনি পাই যাব গোটেই সেটটো আপোনাৰ এতিয়া এই যিটো সেট দেখাইছে এই সেটটো কিমান মানে টোটেল কিমান ৰেঞ্জৰ ভিতৰত আহি যাব হ্যাঁ এইবিলাক আপোনাৰ সেট আছে 1.5 লাখ 1 লাখ তেনেকৈ 1 লাখ ভিতৰত যদি আপোনাক লাগে এনেকুৱা সৰু সেট 1 লাখ ভিতৰত আপুনি পাই যাব এনেকুৱা সেট আপোনাৰ 1.5 লাখ ওচৰত পাই যাব আপুনি 1.5 লাখ ওচৰত পাই যাব হয় এতিয়া এইটো আপোনালোকে বন্ধুসকল জানিব পাৰিলে যে আপোনালোকে চাব পাৰিলে গোটেইখিনি সেট যেটো আপোনাৰ নিজৰ বাজেটত আহি যাব যদি আপোনাৰ বাজেট অলপ বেছি আছে তেনেহলে আপুনি অলপ বেছি ওয়েট থকা নিব পাৰিব আৰু যদি আপোনাৰ বাজেট কম আছে তেনেহলে আপোনালোকে নিজৰ বাজেটত মিলাই পেনে নিব পাৰিব আৰু বহুত বস্তু আমি জানিব পাৰিলো আজি কিছুমান কথা যেনেবা আপোনালোকে যেতিয়া বস্তু সোণৰ গহনা নতুনকৈ ক্ৰয় কৰে তেতিয়া আপোনালোকে হয়তো নাজানিব পাৰে যিডাল বস্তু আপুনি লৈ আছে হেতু 22 কেৰেটৰ হয়নে তাতকৈ কম আৰু যেটো হলমাৰ্কিং ষ্টাম্প দিয়া থাকে হেতু আপোনালোকে লক্ষ্য কৰে নে নকৰে সেই বস্তুটো অকমান ভালকৈ চাব আৰু কিছুমান কথা আছে যেনেকুৱা ধৰণৰ হক আপুনি যেতিয়া কিবা এটা বস্তু সোণৰ বস্তু 22 কেৰেটৰ হলমাৰ্কৰ যেতিয়া ক্ৰয় কৰে সেই বস্তুটো আপোনাৰ লাইফ টাইম ইনভেষ্টমেন্ট হৈ যায় তেওঁ ক'লে যে হয় বন্ধুসকল আজি আপোনালোকক সব দেখুৱা হল নতুন ডিজাইন নতুন জুৱেলাৰী এতিয়া আমি জানিব চেষ্টা কৰিম আজিৰ প্ৰাইস কিমান আছে আৰু ইয়াৰ যেটো মেকিং বুলি কোৱা হয় মেকিং চাৰ্জ যেটো কোৱা হয় হেতু কেনেকৈ আহে বা কেনেকৈ লগায় তাহক হয় আজি সোণৰ ৰেট কেনেকৈ চলি আছে আৰু আপোনালোকৰ যেটো জুৱেলাৰী সেল কৰা হয় তাৰ মেকিং কেনেকৈ আপোনালোকে নিৰ্ধাৰণ কৰে সব আজি তো এনে প্ৰাইস আপোনাৰ আছে 22 কেৰেটৰ এনে 44 45 তেনেকৈ হৈ আছে ৰেটটো সদায় আপোনাৰ ফ্লাকচুৱেট হৈ থাকে কেতিয়াবা বাঢ়ি যায় কেতিয়াবা কমতি হৈ যায় হেতু আমিও ক'ব নোৱাৰিম যে আজি যিমান আছে কালি ইমান থাকিব না কমতি হৈ যাব না বাঢ়িব হেতু আমিও ক'ব নোৱাৰিম কিন্তু আপোনাৰ আজি তো প্ৰায় আপোনাৰ 44 45 তেনেকৈ হৈ আছে ৰেটটো আৰু ইয়াৰ মেকিং চাৰ্জটো হৈ গ'ল মেকিং চাৰ্জটো আপোনাৰ ডিজাইনৰ ওপৰতে কথাটো থাকে যদি আপোনাৰ ভাল ধুনীয়া আপোনাৰ ফিনিশিঙৰ বস্তু আপোনাৰ লাগে তেতিয়াহ'লে আপোনাৰ মেকিং চাৰ্জটো এনে আপোনাৰ 10% 12% 13% তেনেকৈ লাগে পৰি যাব এনে আমাৰ ওচৰতো মেকিং চাৰ্জটো সবতকৈ লোৱেষ্ট মেকিং চাৰ্জটো আপোনাৰ 5% পৰা আৰম্ভ হয় 5% to 15% 16% কোনোবা বস্তুত আপোনাৰ 16%ও লাগি যায় 17%ও লাগি যায় যেনেকৈ আপোনাৰ মই আপোনাক কৈছোঁ এটা নাম লিখা লকেট যেনেকৈ আপোনাৰ দীক্ষা যে লকেট আছে দীক্ষাত অলপ বেছি মেকিং চাৰ্জটো লাগি যায় মানে এটা নাম লিখা লকেটত বেছি আপোনাৰ মেকিং চাৰ্জটো লাগে আৰু এইবিলাকৰ আপোনাৰ হৈ গ'ল এইবিলাকৰ আপোনাৰ 12% 13% তেনেকৈ আপোনাৰ মেকিং চাৰ্জটো লাগে মেকিং চাৰ্জটো ষ্টেবল নহয় মেকিং চাৰ্জটো যেনেকৈ আপোনাৰ সোণৰ ৰেটটো বাঢ়ি থাকে কমতি হৈ থাকে মেকিং চাৰ্জটো বাঢ়ি থাকে কমতি হৈ থাকে এটা মই মেকিং চাৰ্জ নহয় যে আপোনাৰ আজি 600 টকা লৈছোঁ মই কালি আপোনাৰ পৰা 650 টকা ল'ব পাৰিম বা 500 টকা ল'ব পাৰিম ষ্টেবল নহয় এইটো 400 টকাও ল'ব পাৰিম আপোনাৰ পৰা
সেইটো আপোনাৰ মেকিং চাৰ্জটো তেনেকৈ থাকে 5%ৰ পৰা আমাৰ ওচৰত 15% 60% তেনেকৈ আপোনাৰ ষ্টাৰ্টিং 5% আৰু মেক্সিমাম আপোনাৰ 15 to 16 তেনেকৈ আপোনাৰ যাব তাতকৈ আপোনাৰ বেছি নাযায় বহুত এনেকৈ দোকানী আছে আপোনাৰ নামটো নকওঁ মই তথাপিও আপোনাৰ জনাবলৈ বিচাৰিছোঁ যে বহুত দোকানী আপোনাৰ 19% 20% 21% তেনেকৈ লয় মেকিং চাৰ্জ কিন্তু আমাৰ ইয়াত ইমান বেছি মেকিং চাৰ্জ নাই কমে আছে মেকিং চাৰ্জ যেনেকুৱা যদি বস্তু আপুনি ল'ব মই আপোনাক ক'লোৱে আগতে কি 5% চবতকৈ লয়েষ্ট আছে আৰু চবতকৈ হাইয়েষ্ট 15% 16% তেনেকৈ আছে আমাৰ ওচৰত হয় ধন্যবাদ তো বন্ধুসকল আপোনালোকে গম পালে মেকিং চাৰ্জ কিহৰ ওপৰত কেনেকৈ কৈ আহে এটা পাৰ্চেণ্টেজ হিচাপত আহে তেওঁলোকে নিজৰ পাৰ্চেণ্টেজ এটা নিৰ্ধাৰণ কৰি লোৱা হয় এতিয়া আপোনালোকক গোটেইখিনি ডিজাইন দেখুওৱা হ'ল আপোনালোকে আমাক কমেণ্টৰ দ্বাৰা জনাব পাৰিব ডিজাইনসমূহ কেনেকৈ লাগিলে কিমান ধুনীয়া বা ইয়াতকৈ আপুনি আৰু যদি আপোনাৰ নিজৰ কিবা ৰিকুৱাৰমেণ্ট থাকে তেনেহ'লে আপুনি আমাক জনাব পাৰিব আমি নেক্সট ভিডিঅ'ত আপোনাৰ সেই ৰিকুৱাৰমেণ্ট লৈ আনিবলৈ চেষ্টা কৰিম এটা বস্তু জানিব বিচাৰিছোঁ যিটো আপুনি 22 কেৰেটৰ হলমাৰ্কৰ যিটো জুৱেলাৰী আপুনি চেল কৰি আছে তো আপোনাৰ দোকানৰ কিবা চাৰ্টিফিকেট বা যিটো পিয়ৰিটি বুলি কোৱা হয় তাৰ হেৰিত কিবা আছে নেকি চাৰ্টিফিকেট আমাৰ দোকানত আছে BISৰ পৰা আমাৰ দিয়া চাৰ্টিফিকেট আছে লাইচেঞ্চ আছে আমাৰ ওচৰত এইটো আমাৰ হৈ গ'ল আপোনাৰ লাইচেঞ্চ হৈ গ'ল ইয়াত আপোনাৰ লাইচেঞ্চ আছে উষা জেৰক্সৰ BIS অফিচ এইটো লাইচেঞ্চ নম্বৰ হৈ গ'ল আমাৰ HML 54900231114 এইটো আমাৰ লাইচেঞ্চ নম্বৰ হৈ গ'ল BISৰ পৰা ইছ্যু কৰা হয় আৰু আমাৰ ইয়াত আছে 22 কেৰেট আৰু 18 কেৰেট দুটাই বিকা আমাৰ লাইচেঞ্চ আছে কিন্তু আমি 18 কেৰেট নিবিকো আমি নথওঁৱে 18 কেৰেট অকল 22 কেৰেট কেলে যে আমি ভাবোঁ যে কাষ্টমাৰে ভাল বস্তু ভাল কোৱালিটি বস্তু পাম সেইটো নহয় যে আপোনাৰ 18 কেৰেট হৈ গ'ল 18 কেৰেটৰ ৰেটটো কমে থাকে কিন্তু আপোনাৰ 22 কেৰেটৰ সেইকাৰণে আমি বিক্ৰী কৰোঁ আৰু 22 কেৰেটৰ চব বস্তু আমাৰ ওচৰত আছে যিমান বস্তু আছে আমাৰ ওচৰত চব 22 কেৰেটৰ আছে এইটো আপোনাৰ লাইচেঞ্চ হৈ গ'ল আৰু এটা দেখাবলৈ বিচাৰিম এইটো আপোনাৰ পিয়ৰিটি চাৰ্টিফিকেট হয় এইটো চব এইটো আপোনাৰ পিয়ৰিটি চাৰ্টিফিকেট হৈ গ'ল এইটো আপোনাৰ জাগো গ্ৰাহক জাগো ইয়াৰ পৰা ইছ্যু কৰা হয় বস্তুটো আপোনাৰ বিউৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ হয় 22 কেৰেট 21 কেৰেট 18 কেৰেট কিমান পাৰ্চেণ্টেজ আছে কেনেকুৱা আপোনাৰ তাত হল মাৰ্কিং থাকে আপোনাৰ BIS ষ্টেণ্ডাৰ্ড মাৰ্ক থাকে ইয়াত ফাইনেন্স গ্ৰেড থাকে হল মাৰ্কিং চেণ্টাৰ মাৰ্ক থাকে এইবিলাক চব বস্তু আজিকালি HUID নম্বৰ এটা আহি গ'ল HUID নম্বৰো থাকে তাত HUID নম্বৰটো কম্পালচৰি হৈ গ'ল এইবিলাক আছে এইটো আমাৰ চাৰ্টিফিকেট হয় দুটা চাৰ্টিফিকেট হয় আৰু এটা আছে চাৰ্টিফিকেট আপোনাৰ এইটো হৈ গ'ল ডায়মণ্ডৰ চাৰ্টিফিকেট এইটো মই দেখাবলৈ বিচাৰিছোঁ এইটো ডায়মণ্ডৰ পিছত দেখুৱাম বাৰু কিন্তু এইটো আপোনাৰ ডায়মণ্ডৰ চাৰ্টিফিকেট এটা হৈ গ'ল ইয়াত আপোনাৰ 4 গ্ৰেড থাকে 4C থাকে এটা কেৰেট ক্লিয়াৰিটি কালাৰ এণ্ড কাট এইটো আপোনাৰ 4C ডায়মণ্ডৰ চাৰ্টিফিকেট হৈ গ'ল চব যিমান আছে আমাৰ ইয়াত চব চাৰ্টিফিকেটে আপুনি পাব BISৰ পৰা ইছ্যুড চাৰ্টিফিকেট আছে ডায়মণ্ডৰ চাৰ্টিফিকেট আছে জাগৰ গ্ৰাহক জাগৰ পৰা আমাৰ ইয়াত চাৰ্টিফিকেট আছে টোটেল আছে আমাৰ ওচৰত ইয়াত ঠিক আছে ভাল লাগিল দৰ্শকসকলক আমি দেখাব পাৰিলোঁ তেওঁলোকৰ চাৰ্টিফিকেটসমূহ তেওঁলোকৰ ইয়াত সকলো আছে ইয়াত পৰা আপুনি নিশ্চিন্ত মনে সোণৰ গহনা ক্ৰয় কৰিব আজি আপোনালোকক দেখুৱালে তেওঁলোকৰ নতুন কালেকশ্যন নতুন জুৱেলাৰী ঠিক আছে বন্ধুসকল এতিয়া আমি বিদায় ল'ব বিচাৰিছোঁ আপোনালোকৰ পৰা বিদায় লোৱাৰ আগত মই আপোনালোকক ক'ব বিচাৰোঁ যদিহে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনডাল প্ৰেছ কৰি দিব যাতে আমাৰ নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আপোনালোকে জুৱেলাৰী ক্ৰয় কৰিবলৈ আমাৰ এইখন শ্ব'ৰুমলৈ এবাৰ আহি চাওক উষা জুৱেলাৰ্ছ আপোনাৰ মৰাণ থানা অপজিটত আছে ইমানতে কৈ আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ঠিক আছে বন্ধুসকল আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম